গাইজ গুড মৰ্ণিং কলকাতাৰ পৰা এতিয়া মই অসম আহি আছোঁ ভিডিঅ'টো শ্বুট কৰিব নোৱাৰিলোঁ ষ্টাৰ্টিঙৰ পৰা এণ্ড বাকী আমি মই এতিয়া অসমত অলৰেডি এতিয়াও ৰাতিপুৱা শুই উঠি কল চলি আছে এতিয়া চ' বলকচোন বাকী আমাৰ নাহৰকটীয়াৰ পৰা ষ্টাৰ্ট কৰি আমাৰ গাঁৱৰ পৰিৱেশটো দেখাবৰ কাৰণে চেষ্টা কৰিম সকলোকে চাই থাকিব ভিডিঅ'টো স্ক্ৰীন লগাই লগ পাই আছোঁ এনেকৈ আহি আমি সুদূৰ কলকাতাৰ পৰা অসম পালোহি সেউজীয়া এটা পৰিৱেশ চাৰিওফালে খেতি পথাৰ বাগান সেউজীয়া এটা মনোমোহা পৰিৱেশ আৰু ইয়াতে ভূপেন দাৰ এটি গীত মনলৈ আহিলে অসম আমাৰ ৰূপহী কোনৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ সঁচাকৈ ভূপেন দাৰ গীতটি যেনেকৈ গাইছিল তেনেকৈ আমাৰ অসমৰ চাৰিওফালৰ পৰিৱেশ সেউজীয়া তাৰপিছত আমি তামোল কিনিলোঁ ট্ৰেইনত যিটো আমাৰ অসমৰ জাতীয় এটা ট্ৰেডিশ্যন হয় যিটো আমাৰ পৰম্পৰাৰ ভিতৰত আছে আমাৰ তামোল যিহেতু আমাৰ চিনাকি প্ৰথম অতিথি আহিলে তামোলৰ পৰাই প্ৰথম চিনাকি তামোল গুৱা যিহেতু আগবঢ়োৱা হয় চ' আমি দুয়োটাই খালোঁ লগতে ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে চালেনে নাই সেইটো মই গম নাপাওঁ আপোনালোকে চাব ইয়াৰ আগৰ ভিডিঅ'টো আমি কলকাতাৰ পৰা কেনেকৈ আহি থাকি গোটেই কি হ'ল গোটেইবিলাক
তাতে পাব ভিডিঅ'টোৰ জৰিয়তে। আৰু যদি আপোনালোকে চোৱা নাই ভিডিঅ'টো গৈ চাব, মই ডেছক্ৰিপশ্যনত লিংকটো আপোনালোকক শ্বেয়াৰ কৰি দিম। আৰু এতিয়া আমি আহি কামাখ্যা মন্দিৰ যিটো পাহাৰত আছে, সেই পাহাৰটো আপোনালোকক দেখাবৰ কাৰণে অকণমান চেষ্টা কৰিম। এই ওপৰত যিটো টাৱাৰ দেখিছে, সেই টাৱাৰটোৰ কাষতে যিটো তাৰ ওপৰত কামাখ্যা মন্দিৰটো অৱস্থিত নীলাচল পাহাৰত। চাওক আপোনালোকে দেখিব। আৰু এজোপা মদাৰ ফুল আদৰ নাই বুলি কোৱা হয়, কিন্তু মদাৰ ফুলৰ দেখিবৰ কাৰণে চব ভিডিঅ'টোত ইমান ধুনীয়াকৈ সেউজীয়া এটা পৰিৱেশ ৰঙা হৈ আছে ফুলজোপা ফুলি। দেখি ভাল লগা, বহুত বছৰ মূৰত অসমৰ পৰিৱেশটো দেখিলোঁ, কিবা এটা মানে ভাল লাগি গ'ল। আৰু সেই টাৱাৰটোৰ ওপৰত যিটো পাহাৰ আছে, তাতে আমাৰ কামাখ্যা মন্দিৰ যিটো হয়, আমাৰ হিষ্টৰিকেল টেম্পল, এইটো অৱস্থিত তাত। আহক আপোনালোকে চাব পাৰিব। আৰু ভিডিঅ'টো শেষলৈকে চাওকচোন, আৰু কি পাওঁ দেখাবৰ কাৰণে চেষ্টা কৰিম। এয়া আম এজোপা দেখিলোঁ, আমজোপা বহুত ধুনীয়াকৈ মানে লাগি আছিলে, তাৰ কাৰণে এইখিনিও অকণমান মেমৰি কেপচাৰ কৰি ৰাখিলোঁ, যাতে কেতিয়াবা আহি থকা এই মুহূৰ্তখিনি কলকাতাৰ পৰা কেনেকৈ জাৰ্ণিটো ষ্টাৰ্ট হ'ল, যিমানখিনি পাৰোঁ আপোনালোকক দেখাবৰ কাৰণে অকণমান চেষ্টা কৰিলোঁ। ধন্যবাদ।